8টাৰ পৰা 12টালৈকে এতিয়াতো 12টা বাজি পাৰ হৈ গ'ল ন আৰু ইহঁত বাহিৰত বহি আজি ইহঁত আলহী হৈ গ'ল মোক গৃহস্থ বনাই দিছে গুড ইভিনিং বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ মাজলৈ সোমাই যোৱাৰ আগতে আপোনালোক সকলোকে মই মঞ্জু মিক্সাৰ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া সময় হৈছে 9:15 আৰু আমি ওলাই আহিছোঁ ট্ৰেইন ষ্টেচনলৈ বুলি আৰু এয়া দেখিছেনে তালি টোপোলাবোৰলৈ ষ্টেচন পাই গ'লোহি আৰু এতিয়া সময় হৈছে ইণ্টাৰচিটি ট্ৰেইনৰ যিখন যাত্ৰা কৰিব গুৱাহাটী অভিমুখে আৰু এয়া হৈছে চিলাপথাৰ টিকেট কাউণ্টাৰ ষ্টেচনৰ টিকেট কাউণ্টাৰ তো টিকেট কাউণ্টাৰৰ মাজেদি আমি সোমাই গৈছোঁ প্লেটফৰ্মলৈ 3 দিনৰ কাৰণে চিলাপথাৰ বাই বাই আৰু এয়া কিছু ঘণ্টাৰ পিছত আমি এই ব্ৰহ্মপুৱাতে পালোহি ৰঙিয়া ষ্টেচন আৰু দেখিছেনে ষ্টেচনত মানুহবোৰ কিমান ভিৰ লাগি আছে প্ৰত্যেকে নিজৰ নিজৰ লক্ষ্য স্থানলৈ যাবৰ বাবে এনেদৰে ভিৰ লাগিছে সেই ষ্টেচনত ব্ৰাছ কৰি ল'লোঁ ব্ৰাছ কৰি এতিয়া বাৰু বেলেগ খোৱাৰ মুড নাই চ' কফিকে একাপ লৈ ল'লোঁ তো টোপনি লাগি আছে অলপ তো কফি খাই টোপনিটো অলপ ভাঙি ল'ব বুলি ভাবিলোঁ আৰু এয়া চাওক অভাৰ ব্ৰিজৰ মাজেৰে এতিয়া আমি যাম তললৈ আৰু তলত গৈ আমি টমটম লৈ কিনি এতিয়া যাম বাছ ষ্টেণ্ডলৈ আৰু আমি গৈ আছোঁ বৰপেটালৈ তো কিয় গৈ আছোঁ জানিবৰ বাবে ভিডিঅ'টো চাই থাকক অকণমানো স্কিপ নকৰিব পাই গ'লোঁ বৰপেটা টাউনত ইমান বেছি বেয়া বাপৰে বতাহ ইয়াত যিহেতু আমাৰ ৰিলেটিভৰ অথবা চিনাকি কোনো নাই গতিকেতো হোটেলেই ল'ব লাগিব আৰু হোটেলত আমি ৰুম লৈ ল'লোঁ আৰু বতৰটো চাই লওক বহুত অতিপাত বেয়া হৈছে বেয়া বুলি অতিপাত বেয়া একদম হঠাতে বতৰ বেয়া হৈ থাকিলে আৰু আমি ড্ৰেছ চেঞ্জ কৰি লগে লগে ওলাই আহিলোঁ আৰু এতিয়া সময় হৈছে 8:30 আৰু এয়া হৈছে বৰপেটাৰ একেবাৰে টাউনৰ মাজমজিয়াতে থকা নিউ কেঞ্চাৰ চেণ্টাৰ হস্পিটেল আৰু হস্পিটেলখন বহুত বেছি ডাঙৰ বৰ্তমান সময়ত ইমান উন্নত মানদণ্ডৰ চিকিৎসা ওলাইছে তো কেঞ্চাৰ বেমাৰটো যেন তেনেই সাধাৰণ বেমাৰ তেনেকুৱা অনুভৱ হ'বলৈ ধৰিছে প্ৰায় সংখ্যক লোকৰে তো আশা কৰিছোঁ আগলৈও এনেকুৱাই ধাৰণা হওক প্ৰত্যেকৰে আৰু এইফালে দেখিছেনে ৰাস্তাৰ ওপৰতে অলপ পানী হ'ব ধৰিছে মানে বাৰিষাৰ আগজাননী আৰু এইফালে হৈছে বেকী নদী আৰু এয়া দেখিছে গৰাখহনীয়া মানে নদী কাষৰীয়া অঞ্চলৰ ৰাইজসমূহৰ গৰাখহনীয়া সমস্যাটো প্ৰধান সমস্যা এই আৰু এই নদীখনৰ ভিউটো ব্ৰিজখনৰ ওপৰৰ পৰা এবাৰ চাওকচোন ইমান বেছি ধুনীয়া লাগে কিন্তু এই ধুনীয়াবোৰ সন্দেহৰ কাৰণে কাৰণ অসমত বানপানীৰ সমস্যাটো প্ৰধান সমস্যা আৰু ইয়াত দেখিছে ন নদীখনৰ কাষতে ঘৰবিলাক কিছুদিনৰ পাছত আৰু বাৰিষা ভৰপূৰ হৈ যাব তেতিয়া পানী বহুত বেছি হৈ যাব কিন্তু এই ঘৰবোৰ যে প্ৰতি বছৰে হেনো বানপানীত ইয়াৰ পৰা বেলেগ এটা ঠাইলৈ গুচি যায় কাৰণ পানী ইয়াত থাকিব নোৱাৰে আকৌ কেইদিনমানৰ পিছত আকৌ আহি কিনি এনেদৰে ঘৰবিলাক সাজি লয়হি আৰু ইয়াত যোৱা বছৰে বেকী নদীয়ে ব্যস্ত ৰাজপথসমূহৰ কঁকাল বেকা কৰি পেলালে কিন্তু বৰ্তমানেও এই ৰাজপথসমূহৰ নিৰ্মাণ কৰা হোৱা নাই তেনেহ'লে যোৱা বছৰৰ এই অৱস্থা হ'লে এই বছৰ কি অৱস্থা হ'ব যোৱা বছৰ ভঙাবোৰে যদি এই বছৰ বনোৱা নাই আৰু এয়া পথাৰ দেখিছেনে যিমান দূৰলৈকে আপোনাৰ চকু পৰিব সিমান দূৰলৈকে কেৱল মৰাপাট আৰু মৰাপাট কিছু সৌন্দৰ্য বহন কৰিছে পথাৰখনে আৰু এই যে দেখিছে পুখুৰী সদৃশ খালবোৰ প্ৰত্যেকৰে ঘৰৰ সন্মুখতে এনেদৰে একোটাকৈ পুখুৰী সদৃশৰ খাল খনা আছে কিন্তু আপোনালোকে বাৰু এনেধৰণৰ ঘৰৰ সন্মুখতে থকা খালসমূহ কিমান বেছি গ্ৰহণযোগ্য বুলি ভাবে আমাৰ ধেমাজিৰ ফালে কিন্তু এনেদৰে ঘৰৰ সন্মুখত খাল দেখিবলৈ পোৱা নাযায় মই কিন্তু বৰপেটালৈ গৈহে দেখিলোঁ এনেধৰণৰ খাল কেতিয়াবা ভাল কেতিয়াবা বেয়া এনেধৰণৰ খালসমূহ ঘৰৰ সন্মুখত থকাটো
আৰু এয়া চাই লওক বঙাইগাঁও উত্তৰ হালমৰা আৰু কলগাছিয়ালৈ স্বাগতম। আপোনালোকে ঠিকেই শুনিছে দিয়ক, ভুল একো শুনা নাই। মানে আমি আহিছোঁ কলগাছিয়ালৈ আৰু মই কিন্তু বৰপেটালৈ প্ৰথমবাৰহে আহিছোঁ। প্ৰথমবাৰ আহিছোঁ যেন অনুভৱেই হোৱা নাই। আৰু আমি আহিছোঁ কলগাছিয়াৰ আজিজাপুৰ এম ই মাদ্ৰাছা স্কুললৈ, মানে বৌৰ লগত আহিছোঁ। কিছুদিন লিভত আছিলে আৰু লিভ শেষ হোৱাৰ পাছত মিউচুৱেল ট্ৰান্সফাৰৰ ৰিলিজ ল'বৰ কাৰণে আহিলে। আৰু মই কিন্তু কলপতোৱাৰ লগত তুলসীহে দেই। মৰম গোটেইখন একদম বেৰি ধৰিছেহি। আছোঁ ভালে আছে? চিনি পাইছা? তোমালোকক মই ভিডিঅ' কৰি ৰাখি থৈছোঁ হা। সব ষ্টুডেণ্ট সব বাহিৰ ওলাই গ'ল। পোৱালি গৈ কবাব লাগে, ষ্টুডেণ্টখিনিয়ে লৈ গ'লগৈ পোৱালিখিনি, গৈ পোৱালি কবাব লাগে। পোৱালি আৰু এই কণমানি ছাত্ৰ ছাত্ৰীসকলৰ কণমানি মৰমবিলাক চাওকচোন। অফিচ ৰুমত বহি থাকোঁতেও খিৰিকীৰ ফাকে এবাৰ চকু ফুৰাবলৈ এৰা নাই। আৰু ইহঁতৰ বেছি মন গৈছে টুকটুকক ল'বৰ কাৰণে, কিন্তু সি নাযায়, কান্দিছে। আৰু ইহঁতে ষ্টুডেণ্ট চব মেমক আদৰিবলৈ গ'লগৈ ন। বহুত দিনৰ পিছত মেম আহিছে কাৰণে মেমক চাবলৈ গ'লগৈ। হ'ব নালাগে দিয়া, মই নবহোঁ। তোমালোকৰ ক্লাছ হ'ল আজি? ক্লাছ হ'ল। অঁ, আজি এইটো ক্লাছ এইটো ক্লাছ ছুটি হৈ গ'ল নেকি তোমালোকৰ? ছুটি হৈ গ'ল। কেইটা বজাত ছুটি দিয়ে? মৰ্ণিং ক্লাছ কেইটাৰ পৰা হয় ক্লাছ? মৰ্ণিং 7টাৰ পৰা কেইটালৈকে হয়? মৰ্ণিঙৰ 7টাৰ পৰা 12টালৈকে। অঁ, এতিয়াতো 12টা বাজি পাৰ হৈ গ'ল ন। আৰু ইহঁত বাহিৰত মোক আজি ইহঁত আলহী হৈ গ'ল, মোক গৃহস্থ বনাই দিছে। আৰু এয়া বিদ্যালয়ৰ ৱাল মেগাজিন। ছাত্ৰ ছাত্ৰীসকলে নিজা প্ৰচেষ্টাৰে যিমান পাৰে সিমান চেষ্টা কৰি প্ৰস্তুত কৰিছে মেগাজিনখন। আৰু কোনে কোনে কি আৰ্টিকেল দিছে তেওঁলোকে মোক দেখুৱাই দিছে। আৰু তেওঁলোকে কিন্তু মোক দেখুৱাবলৈ পাই বহুত বেছি আনন্দ লাভ কৰিছে। চব গুচি গৈছে। ইয়াত থকাৰ ভিতৰত কাৰ আছে? ইয়াত তোমালোকৰ ভিতৰত কাৰ আৰ্টিকেল আছে? অঁ, এইটো তোমাৰটো আছে ন। ভাল ছোৱালী হা। এনেকৈ ভালকৈ বনাবা ন, তেতিয়াহে পাৰিবা। ঠিক আছে। ক্লাছ নকৰিবা? আৰু এয়া ক্লাছ 5ৰ ছাত্ৰী। সিহঁতক বোলে মই ক্লাছ কৰি দিব লাগে। আৰু মইনো কি ক্লাছ কৰিম, মইতো টিচাৰ নহয়। আৰু ক্লাছ ৰুমটোত সোমাই ড্ৰয়িং বুক এখন দেখিলোঁ। আৰু ড্ৰয়িং কৰিব কোনে জানা বুলি সোধাত গোটেই সোপাই একেলগে চিঞৰি উঠিলে, মই জানো। আৰু তাৰ পাছৰ পৰিৱেশ এয়া। অঁ, এইটো তাই আঁকিছিলে, বহুত ধুনীয়া আঁকিছে একদম। ইহঁতৰ এতিয়াও শিকাৰ বহুত বয়স আছে, মাজততো বহুত থাকি গৈছে, কিন্তু তথাপিও শিকাৰ বয়স আছে। ইহঁতে আগলৈ ধুনীয়াকৈ পাৰিব। চবৰে এটা এটা ড্ৰয়িং দিয়া। আৰু কোনোবা আছে নি ড্ৰয়িং? কাৰোবাৰ আছে আৰু ড্ৰয়িং? সিহঁতে চেষ্টা যে কৰিছে, বহুত ভাল লাগিছে। আৰু স্কুলৰ পৰা আহি টাউন পাই লগালগ ভাতহে বিচাৰিছোঁ। আৰু এতিয়ালৈকে ৰুমলৈ যোৱাই নাই। আৰু ভাত বিচাৰি আমি শংকৰ মাধৱ হোটেল এণ্ড ৰেষ্টুৰেণ্টত সোমাই দিলোঁ। ভাত যে কালি ঘৰতে খাই এতিয়ালৈকে ভাতৰ নামত একো নাই, মাত্ৰ চাহ মিঠাই খাই দিনটো পাৰ হৈ গ'ল। একদম ভোকত পূৰা ক'ব নোৱাৰা হৈ আছোঁ। আৰু এতিয়া ভাতটো খাই বৈ আজৰি হৈ গ'লোঁ। আৰু আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। তো আপোনালোকক নেক্সট ভিডিঅ'ত বৰপেটাৰ পৰাই লগ পাই আছোঁ। তেনেহ'লে আজিলৈ বাই বাই।